আজি তোমালোকক মযোগ পাঠৰ পিছৰখিনি দিছোঁ, য'ত বাক্য আছে। এই বাক্যবিলাক চাই যাবা, কিতাপখন মেলি লোৱা। মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম মোহনদাস কৰমচাঁদ গান্ধী। তেখেতক বাপুজী বোলা হৈছিল। গান্ধীজীয়ে সদায় সত্য কথা কৈছিল। গান্ধীজী অহিংসাৰ পৰম পূজাৰী আছিল। তেখেতে সমগ্ৰ দেশবাসীকে ভাই ভাইৰ দৰে থাকিবলৈ উপদেশ দিছিল। পুৰণি কুণ্ডিল ৰাজ্যত ভীষ্মক নামেৰে এজন ৰজা আছিল। ৰজাৰ ৰুক্মিণী নামৰ এজনী কন্যা আৰু ৰুক্মবীৰ নামৰ এজন পুত্ৰ আছিল। বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল। ৰামায়ণত ৰাম লক্ষ্মণৰ বিষয়ে উল্লেখ আছে। কাশ্মীৰক উৎসৰ্গ কৰিছিল। এইখিনি পাঠ তোমালোকে প্ৰথমতে বাক্যবিলাক মাতি ল'বা, তাৰপিছত প্ৰশ্ন হিচাপে লিখিবা। এতিয়া চাবা, মই কৈ দিছোঁ, মহাত্মা গান্ধী আমাৰ ভাৰতবৰ্ষৰ জাতিৰ জনক আছিল। তেওঁক বাপুজীও বোলা হৈছিল। এই মহাত্মা গান্ধী দেখিছা নহয় ফটোটো, চশমা পিন্ধি থাকে, মূৰত চুলি নাই, আঁঠুমূৰীয়া চুৰিয়া পিন্ধে। সেইজনে মহাত্মা গান্ধী ভাৰতবৰ্ষখন স্বাধীন কৰিবলৈ বহুত চেষ্টা কৰিছিল, নেতৃত্ব দিছিল, আৰু তেওঁ সদায় সঁচা কথা কৈছিল, আৰু সেইকাৰণে তেওঁ অহিংসাৰ পূজাৰী বুলি কৈছিল। তেনেকৈ দ্বিতীয় দফাটোত চাবা, পুৰণি কুণ্ডিল ৰাজ্যৰ এজন ভীষ্মক নামেৰে ৰজা আছিল। ৰাজ্যখনৰ নাম আছিল কুণ্ডিল। কুণ্ডিল ৰাজ্যত ভীষ্মক নামেৰে এজন ৰজা আছিল, আৰু তেওঁৰ এজনী কন্যা আছিল। কন্যাজনীৰ নাম আছিল ৰুক্মিণী, আৰু এটা পুত্ৰ আছিল, মানে ল'ৰা আছিল, নাম আছিল ৰুক্মবীৰ। তাৰপিছত শেষৰ দফাটোত চাবা, বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল। আমাৰ দুখন মহাকাব্য আছে, এখন হৈছে মহাভাৰত আৰু এখন হৈছে ৰামায়ণ। মহাভাৰত ৰচনা কৰিছিল মহৰ্ষি ব্যাসদেৱে, আৰু ৰামায়ণ ৰচনা কৰিছিল বাল্মীকি। ৰামায়ণত ৰাম লক্ষ্মণৰ বিষয়ে উল্লেখ আছে। মই সাধুটো তোমালোকক পিছত ক'ম দেই। ৰামায়ণৰ সাধুটো কেতিয়াবা সময় হ'লে মই তোমালোকক ক'ম। ৰামক আমি ভগৱান বুলি পূজা কৰোঁ, আৰু ৰাম আৰু লক্ষ্মণৰ কথাই ৰামায়ণত লিখা আছে। কাশ্মীৰক ভূস্বৰ্গ বোলে। কাশ্মীৰখন দেখিবলৈ বহুত ধুনীয়া, প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ। সেইকাৰণে কাশ্মীৰক ভূস্বৰ্গ বুলি কোৱা হয়।